কি সুন্দৰ ভিউ। হে গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মানে বহুত দিনৰ পিছত আজি আকৌ এটা নতুন ভিডিঅ' দিব ওলাইছোঁ আপোনালোকৰ মৰম চৰম পাই। তো আজি আমি মানে গানৰ ডাবিঙত যাম। তো কেনেকৈ গান ৰেকৰ্ডিং হয় আপোনালোকক দেখাম। তো চাই থাকক আপোনালোকে। তো মোৰ লগত কোনে কোনে যাব মই দেখাই আছোঁ আপোনালোকক। আমি এই তিনিটাই যাম। এই মুন যাব আৰু ই যাব, ই নীলজ্যোতি যাব। তো বলকচোন, বিয়া পাতি হ'ব এবাৰ। বিয়া পাতিবলৈ যাম আমি। তো বলক। মানে আমি এক গুলিত দুই চিকাৰ কৰিছো। এফালে ষ্টুডিঅ'তো যাইছো আৰু এইফালে পাৰ্চেলো ভাগাই আছো। আজি ডেলিভাৰী বয় আৰু কাবাৰ মাৰ্কেটে খালী হ'ল। তো মোৰ মানে ইয়াতে খেলাম বুলি ভাবছি আৰু। গাইজ, এতিয়া আমি হাজো পামে, অলপ বাকী আছে। তো আজি আমি ব্ৰইলাৰৰ ঠেং খাম। আহোঁতে আপোনালোকক দেখাম ব্ৰইলাৰৰ ঠেং আছে পুৰা। কেনে কৰে ইয়াৰ বমি কৰা হাত ভাঙি। ই ৰাস্তাত ই বুঢ়া তিৰি দেখা পালেও চকা স্বভাৱগিলা নেগলা ইয়াৰ। আইতা হয়, আইতা মজা লাগে। আইতা আই লাভ ইউ কয় নেকি? কি কৈছি আইতাটো? কি কৈছি? আই লাভ ইউ। আইতা আই লাভ ইউ। আইতাক আই লাভ ইউ কয় সি। গাড়ী চলাইছা? ষ্টপ ইট, ননচেন্স। তো গাইজ, এইটো চাইডে গ'লে আমি গুৱাহাটী পাম, কিন্তু আমাৰ শ্বৰ্ট কাটিং হ'ব। আমি এইটো চাইডে যাম, চেঁচাৰ ইফালে দি গ'লে মানে চাংচাৰি ওচৰত। তো আমি এইটো চাইডে সোমালো। ভাল লাগছে গাইজ। মানে ৰাস্তাৰ ওচৰত চাৰি চাইডে ঘৰ, দুটা চাইডে ঘৰ আছে, মাজতে ৰাস্তাটো আগেদি এইটো ছাগাল, হিৰ যে ছাগাল। তো গাইজ, ই এটা ঠাণ্ডা আনছি। এইটো ঠাণ্ডা মই দেখি দিছো। তিনিটা মানুহৰ কাৰণে 10 টকা দি কিনছি। বা ই বোলে গৰীব। তো গাইজ, এতিয়া আমি ফাইনেলি হাৱে পামে, আৰু অলপ বাকী আছে। এইবিলাক ভিউ চাওক হে গাইজ, এইবিলাক পাহাৰ, কি ঠোকা ঠোকা পাহাৰ, বাপৰে বাপ। আৰু এইফালে যোনে গানটো গাব সি টোপনি গেছি বৰ্তমান, তাক জগাই দিব লাগিব। তো যি কি নহওক, এতিয়া মানে টোপনিটো মাৰক, পিছত জগাই দিম। মই দেখি দিছো, এইটো ই ঘুমটি গেছি। ই বাপৰে বাপ, গান গাবা ই ঘুমটি গেছি খাইছে। উঠা নাই। তো গাইজ, আহি আমি হাৱে পালোঁ, আৰু বেছি সময় নাই, অলপ সময়ৰ ভিতৰত আমি যাই পাম ষ্টুডিঅ'। কি সুন্দৰ ভিউ চাওকচোন, এই পাহাৰত মানে। আমি যাই পামে, আৰু অলপ বাকী আছে। তো
ৰিল বনাম এতিয়া ৰিল বনাম আমি মানে হাৱেত অলপ ৰিল বনাব দেই মই নবনাওঁ বনাম ৰিল বনাব বহুত দিন হ'ল ৰিল চিল একো বনোৱা নাই ৰিল বনোৱা নাই ফটো উঠোৱা নাই ফটো উঠিম আমি দুটামান ফটো উঠিম দেৰিটো হৈছে দেৰি একো নাই 5 মিনিট দেৰি হ'লে একো নহয় অ কি কহে ডাঙৰীয়া মই লোকেশ্যনটো চাই লওঁ দিয়ক হাৱেত মই আপোনালোকক এটা ভিউ দেখাই আছোঁ তাৰমানে ভিউটো দেখা পাই আমি ৰখি গ'লোঁ আৰু গোটেইকেইজন তো আপোনালোকক দেখাই আছোঁ কি বস্তু নাম কেনে কৰা দু নাম গাড়ী পাই বা খালি মেছেজে নেকি কাম বন নাই বিয়া পাতবি বুলি আজি হা বিয়া পাতবি বুলি তেতিয়াহ'লে আৰু কাক মেছেজ কৰি আছা কইনা কইনাক মেছেজ কৰি অলপ ফটো চটো তুলিলোঁ মানে ভিডিঅ' বনালা ভিডিঅ' দুটামান বনালা নেটৱৰ্ক চেটৱৰ্ক নাই তো যাই থাকোঁ এতিয়া বলকচোন মোক যদি ইনষ্টাত লগ পাব খোজে আপোনালোকে ডিছক্ৰিপশ্যনত মোৰ লিংকটো আছে তো আপোনালোকে যাই মোক ফ'ল' কৰক মই ফ'ল' বেক দিম গাইজ ফাইনেলি আহি পালোঁ তো বলকচোন ভিতৰলৈ যাওঁ পুৰা পানীৰ বটল চানীৰ বটল লৈ আহিছে আৰু 100 টেবলেট খাই আছি হাই চালা গুণিয়া চাগু চাই আইঅ মৰলো দে তো গাইজ ফাইনেলি ষ্টুডিঅ'ৰ ভিতৰত আহি পালোঁ তো জিনজিত যা ওলাই গৈছে বাহিৰত তো বাকী এণ্টি চাই থাকক আপোনালোকে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰে কি নকৰে তো এইফালে আমাৰ মিউজিকৰ কাম কৰি আছে অলপ বাকী আছে তো গানটো আপোনালোকে এইটো চেনেলতো পাব মোৰ চেনেলটোত আৰু এইডালে মাইক্ৰফোন আৰু এইটো চাইডে আছে আমাৰ সোণৰাজ ছিংগাৰ মই দেখাই দি আছোঁ এইটো সোণৰাজ বৰলা জীৱনত আছে বহুতো শান্তি ঘৰৰ পৰা এতিয়া মানে আমাৰ ডাবিঙৰ কাম হৈ গ'ল তো আপোনালোকক গোটেই নুশুনালোঁ আৰু মই অলপ শুনাই আছোঁ আপোনালোকক গাই কেনেকুৱা হৈছে গানটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু নিজৰ বুলি শুনা পালে আপোনালোকে গানটো তো এই গানটো কম দিনৰ ভিতৰতে ৰিলিজ হ'ব আৰু তো গানটো মই গোৱা নাই একচুৱেলি এনে মই লিপচিং কৰিছোঁ মোৰ গানটো গাইছে আমাৰ মৰমৰ সোণৰাজ ৰফিকুল আৰু আমাৰ জেগা চালাম দুয়োজনে গাইছে গানটো লিখিছোঁ ময়ে আৰু খুৰ সোণৰাজৰ আৰু মিউজিক হ'ল জিনজিত তো কেনেকুৱা হৈছে আপোনালোকক আগতে কৈছোঁ এতিয়াও ক'লোঁ কমেণ্টটো কৰি দিয়ক আৰু নিজৰ বুলি কি কওঁ
গাইজ ৰঞ্জিত দাই কেমেৰাৰ আগত আহিব লাইজ কৰে, তথাপিও মই পাৰিলে মই দেখাই দিম আপোনালোকক আৰু নোৱাৰিলে তাৰ বাবে মই দুখিত। গাইজ এতিয়া আমি মানে ষ্টুডিঅ'ৰ পৰা ওলালো, এতিয়া যাওঁ বলেৰত ঠেং ভেজা খাম, তো দেখাই আছো আপোনালোকক, চাই থাকক ভিডিঅ'টো আজি। তো গাইজ বলেৰত ঠেং ভেজাৰ দোকান পাৱাই নাই, বিচৰি আছো বিচাৰি আছে নহয় নেকি? পাইছো গাইজ এফালে গৰম তেলৰ ভকভকে মাত ওলাই আছে আৰু এফালে জিভাৰ পানী পৰি আছে, তো খাই লওঁ। ফাইনেলি ঘৰ আহি পালোৱে, তো ভিডিঅ'টো এইখিনিয়ে আছিল। তো ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আশা থাকিল। আৰু মিছা কথা কৈছি, ইয়াৰ ঘৰ পোৱা নাই। ফাইনেলি ঘৰ পালোৱে বুলি কৈছো, সেইটোৱে কৈছে ই কথাৰ ওপৰত কথা কয়। চাই কেনেকুৱা হ'লে আপোনালোকে কমেণ্ট কৰি জনাওক, আৰু যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো টিপি দিব আৰু নিজৰ বুলি হ'ব দিয়ক।